কেনে আছে আপোনালোকে? আশা কৰোঁ চবে ভালে আছে, বিন্দাছ আছে। তো আজি মই গৈ আছোঁ শ্ৰী সূৰ্য পাহাৰলৈ, আৰু মোৰ লগত আছে ছফিৰ ৰহমান। সি অলৰেডি আহিছে, বাহিৰত ৱেইট কৰি আছে। তো আজি শ্ৰী সূৰ্য পাহাৰত গৈ আছোঁ আমি দুইজনে। তো সেই বিষয়ে আজি ব্লগটো হ'ব। তো লগতে থাকক, চাই থাকক। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনালি গাইজ আমি আহি পালোঁ ইয়াৰ শ্ৰী সূৰ্য পাহাৰ। ইয়াৰ চাই লওক গেট। এতিয়া আমি গেটৰ ভিতৰত এণ্ট্ৰি কৰোঁ। তো চাই থাকক, লগতে থাকক, দেখি আছোঁ। তো গাইজ চাওক, ইয়াত আমি সোমাই ইয়াত এটা চাংঘৰ দেখিবলৈ পালোঁ। ইয়াত লিখা আছে চাংঘৰ শ্ৰী সূৰ্য পাহাৰ, আৰু ইয়াৰ চাওক গেট। তো আমি আছোঁ এতিয়া বাউণ্ডাৰীৰ ভিতৰত। তো দেখুৱাই আছোঁ গাইজ। মানে আমি ইয়াত আহি গম পাইছোঁ যে ইয়াত মেলা হৈ আছে। আজিৰ পৰা ষ্টাৰ্ট হৈছে মেলা। তো মেলাও দেখুৱাম। আগত আমি সম্পূৰ্ণটো ঘূৰি লওঁ, তাৰপিছত লাষ্টত মেলাখন দেখুৱাই দিম। তো চাই থাকক। গাইজ এতিয়া আমি আছোঁ ভিতৰত, বাউণ্ডাৰীৰ ভিতৰত আছোঁ, মন্দিৰত গৈ আছোঁ। তো চাই থাকক। তো গাইজ আমি এইটো চাইডত গৈ আছোঁ এতিয়া। তো চাই থাকক। গাইজ ইয়াত মানে এটা পুখুৰীও আছে। ইয়াতে বৰ্ডিং ছিষ্টেমো আছে, যদি কোনোবাই কৰিব বিচাৰে কৰিব পাৰে, টিকেট কাটিব লাগে। কিন্তু আমিও কৰিলোঁ হয়, কিন্তু দুৰ্ভাগ্য চবিউৰে মানে চুইমিং নাজানে, তো নকৰোঁ। তো আমি চুইমিং নাজানে, নকৰোঁ আৰু। তো দেখুৱাই আছোঁ, বৰ্ডিঙো দেখুৱাই আছোঁ, চব দেখুৱাই আছোঁ, পুখুৰীটো দেখুৱাই আছোঁ। চাই থাকক। তো এয়া চাওক গাইজ, মানে এইটো আগত নাছিল, এতিয়া নিউকৈ অ'পেন কৰিছে। হৈছে বহুত দিন, বাট আগত নাছিল। গাইজ আপোনালোকে জানেনে ইয়াত মানে কেইটা শিৱলিংগ আছে? ইয়াত চাগে 99,999টা শিৱলিংগ আছে। আৰু এই শ্ৰী সূৰ্য পাহাৰক গাইজ ছেকেণ্ড কাশী বুলিও কোৱা হয়। কাশীত 1 লাখ শিৱলিংগ আছে, ইয়াতে কাশীতকৈ এটা শিৱলিংগ কম আছে, সেইকাৰণে ইয়াক ছেকেণ্ড কাশী বুলিও কোৱা হয়, শ্ৰী সূৰ্য মন্দিৰক। তো এতিয়া আমি আছোঁ ভিতৰত। তো চাই থাকক, এয়া পাহাৰৰ ওপৰত উঠিম। তো গাইজ চাই লওক, ইয়াতে এটা শিৱলিংগ আছে, ইয়াতে ভিতৰত এটা শিৱলিংগ আছে। ইয়াতে চাগে কোনোবাই যদি কিবা মানে উইচ কৰি ইয়াতে কয়েন দেয়, তো সেইটো উইচ পূৰা হয় বুলি কয় আৰু মানুহে। তো হ'ব পাৰে, ট্ৰাই কৰা নাই। তো ইয়াতে বৌদ্ধ স্তূপ। গাইজ চাওক, এইটো ছাইডত আহিলোঁ, ইয়াতে শিৱলিংগ আছে এটা। আৰু গাইজ আপোনালোকে জানেনে ইয়াতে হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম, 3টা ধৰ্মৰ মানুহেই আহে। তো চাওক, এয়া শিৱলিংগ, পাথৰ, হাৰিয়ালি নেহি বৰফালি, বৰফৰ নিচিনা লাগি আছে। সেই বগাবোৰ মানে বৰফ পৰি আছে যেন লাগি আছে।
এয়া চাওক এই চফিও তাতে আছে বহি আছে বেচাৰাটো মানে বহুত ভাগৰি গৈছে নোৱাৰে বেটাৰী ল গাইছ ইয়াতে এটা ঝৰ্ণাও আছে চাই লওক মানে ঝৰ্ণাটোত কিবা পাইপ চিষ্টেম কৰি দিছে পাইপেদি পানী আহি আছে মানে যাতে এইটো ইউজ কৰিব পাৰি সেইকাৰণে পাইপটো দি দিছে ইয়াৰ ঝৰ্ণা সৰু এটা ঝৰ্ণা গাইজ ইয়া চাওক ইয়াত মানে কিবা গুফা টাইপ যেন আছে চাই লওক অ' মাই গড তো গাইজ এইটো চাইডত গৈ আছোঁ চাই থাকক এইটো মন্দিৰৰ লেফ্ট চাইড হয় গাইজ আমি সেইটো চাইডৰ পৰা আহিলোঁ আৰু এটা চাইডত যাম বহুত কিবা কিবি আছে ফুৰিবলগীয়া টাইমো সিমান নাই তো যিমানখিনি পাৰোঁ দেখুৱাই থাকিম তো মানে ছবিৰো মানে বহুত ভাগৰি গৈছে তো যিমানখিনি পাৰোঁ দেখুৱাই থাকোঁ তো চাই থাকক গাইজ আমি গৈ আছোঁ এতিয়া জৈন গুহাত চ' চাই থাকক ইয়াতে চাওক বিশাল তো গাইজ ইয়া চাওক জৈন গুফা ইয়াই জৈন গুফা আৰু ভিতৰত কিবা কিবি আছে ভিতৰত নাযাওঁ ইয়াৰ পৰা যাম এতিয়া তো চাই থাকক এইটো চাইডৰ পৰা আহিলোঁ এতিয়া গাইজ মেলাটো অলপ দেখুৱাম মেলাটো চাওঁ আজিৰ পৰা যিহেতু মেলা ষ্টাৰ্ট হৈছে তো সিমান মানে ভালকৈ ষ্টাৰ্ট হোৱা নাই জাষ্ট আজি ষ্টাৰ্ট হৈছে কালিৰ পৰা চাগে ভালকৈ হ'ব তো যিমানখিনি বাৰু দেখুৱাই থাকিম মেলাটো আজি তো চাই থাকক ইয়াতে চাওক এইবিলাক মানে ৰেডি কৰি আছে চব ভালকৈ ৰেডি হোৱা নাই এতিয়ালৈকে তো গাইজ আজিৰ ভিডিঅ'টো ইয়ালৈকে হ'ব গাইজ দেখিবলগীয়াতো ইয়াতে বহুত কিছু আছে মানে ইমান মানে সময় নাই আজি কিবা আৰ্জেণ্ট এটা কল আহিলে যাব লাগে তো ইয়াৰ বিষয়ে বেলেগ এদিন এটা ভালকৈ ভিডিঅ' বনাম ভাবিছোঁ তো গাইজ যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগে তো নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো বাই গাইজ